হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাপত দিয়া পিঠাৰ ৰেচিপি। ভাপত দিয়া পিঠাৰ বাবে প্ৰথমতে এনেকৈ পিঠাগুড়িখিনি খুন্দি এনেকৈ চালি ল'ব লাগিব। চাউলখিনি আগতে তিয়াই থৈছিলোঁ মই। আগতে তিয়াই থোৱাৰ কাৰণে কম সময়তে পিঠাগুড়িখিনি খুন্দা হৈছে। তাৰপিছত পিঠাত দিবৰ কাৰণে মই নাৰিকল ৰুকি লৈছোঁ। আৰু নাৰিকল দিলে খাব জুতি হয় পিঠাখিনি। মই বাৰু কেনেকৈ বনালোঁ আপোনালোকক দেখাম, আপোনালোকে চাই যাব ভিডিঅ'টি শেষলৈকে। গোটেইখিনি বস্তু দেখুৱাব পাৰিম নে নাই নাজানো বাৰু, হ'লেও যিখিনি পাৰোঁ সেইখিনিকে দেখাব চেষ্টা কৰিম। এয়া মই ডলাত পিঠাগুড়িখিনি সানি লৈছোঁ। ডলা এখনত পিঠাগুড়িখিনি অলপ পানী ছটিয়াই নাৰিকলখিনি দি অকণমান নিমখ দি দিছোঁ তাতে, তাৰপিছত সানি লৈছোঁ। আৰু এয়া পিঠা পোৰা এখন চেকনি যে আছে, এয়া পিঠা আচলতে কিছুমানে ভেটুৱাত পোৰে, ভেটুৱা মুখত দিয়া বুলি কয়। আকৌ কিছুমানে টিপটত পোৰে, সেইটো টিপটৰ খোলত দিয়া বুলি কয়। আৰু কিছুমানে এনেকৈ কুকাৰৰ চিটিটো উঠাই কুকাৰত পোৰে এনেকৈ। আৰু মই এয়া আজিকালি বজাৰত পোৱা যায় তাৰমানে এইখন চেকনি। এইখন চেকনিত পিঠা খুব সহজতে আৰু সোনকালে হয়। এয়া মই চেকনিত পুৰিছোঁ। পিঠাখিনি দেখিবলৈও ধুনীয়া হয় আৰু বহুত কম সময়তে হয়। আপোনালোকেও বাৰু কেতিয়াবা এনেকৈ চেষ্টা কৰি চাবচোন, খাবলৈ বহুত ধুনীয়া হয়। আৰু বিভিন্ন ধৰণে বনাব পাৰি। বহুজনে মানুহ হিচাপে মানে কিছুমান মানুহে বেলেগ বেলেগ ধৰণেও বনায়। কিবা কিবি বহুত বস্তু দিয়ে, গুড় কিবা কিবি নাৰিকল এনেকৈ কিবা কিবি দি বনায়। মই এনেকৈ বনালোঁ। এয়া মোৰ পিঠা হৈ গ'ল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টি আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ পেজটি ফ'ল' কৰি দিব। আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।